শোণিতপুৰ জিলাৰ গহপুৰ হাৱাজন নিবাসী মনীন্দ্ৰ শৰ্মা আৰু যাদৱ দাসে যোৱা 21 জুলাইত গহপুৰৰ পৰা কেদাৰনাথ ধামলৈ চাইকেলেৰে যাত্ৰা আৰম্ভ কৰে আৰু 4 দিন অতিক্ৰম কৰি মঙ্গলবাৰে সন্ধ্যা ৰহাত উপস্থিত হয় আৰু ৰাতি ৰহাতে বিশ্ৰাম কৰি দিনৰ 11 বজাৰ পৰা ৰহাৰ পৰা পুনৰ যাত্ৰা আৰম্ভ কৰে। ৰহাৰ পৰা যাত্ৰা আৰম্ভ কৰা সময়ত ৰহা আদৰ্শ পতঞ্জলি যোগ সমিতিৰ মুখ্য যোগ শিক্ষক ৰাম নিবাস শৰ্মাই দুই যুৱককে এখন সুদাম গামোচাৰে সম্বৰ্ধনা জনোৱা দেখিবলৈ পোৱা যায় আৰু লগতে শুভ মংগলময় যাত্ৰা হোৱাৰ কামনা কৰে। দুয়ো যুৱকে জানিবলৈ দিয়া মতে আজিকালি চাইকেল চলোৱা কমি গৈছে, সেয়ে চাইকেল চলাই নিজৰ শৰীৰ সুস্থ কৰি ৰখাৰ প্ৰতি সজাগতা বৃদ্ধি কৰাৰ উদ্দেশ্যে নিজৰ যাত্ৰা আৰম্ভ কৰিছে বুলি জানিবলৈ দিছে। দুজন ভাতৃ আজি এইফালে ৰহাত উপস্থিত হৈছে। প্ৰথমটো দুইজন ভাইটিক আমি হৃদয়ৰ পৰা প্ৰণাম বন্দন নমন জনাওঁ যে কম মেট্ৰ' এটা লোৱা নাই যে আমি কেদাৰনাথ যাম। মানুহ গাড়ীতে ফ্লাইটত যাব নোৱাৰে কেদাৰনাথ, পইচা চাকিটো কেদাৰনাথ যাব নোৱাৰে। এই দুইজনে কিমান এটা ধুনীয়া লৈ লৈছে যে আমি চাইকেল লৈ আমি যাম। তো মই কওঁ ভোলে বাবাক আশীৰ্বাদ থাকক দুইজনৰ ওপৰত আৰু ভালে ভালে ঘূৰি আমাৰ অসমত আকৌ আহক। আৰু মই আশা কৰোঁ যে য'তে যায় চবেই ছাপৰ্ট কৰক, অলপ সহায় কৰক এটা, কিয় সিহঁতত কোনো নাই, এইটো ভগৱান বাবাৰ লগত আছে, বাবাৰ লগত কৃপা সিহঁতৰ আৰু সিহঁতে আকৌ অসমত ঘূৰি আহক আৰু সিহঁতৰ যাত্ৰা ভাল মংগল কামনা কৰিছোঁ, কোনো বাধা বিঘিন নাই আৰু এইটো মানে কামনা কৰিলোঁ। আৰু বহুত ভাল লাগিছে আজি দুটা ভাইটি ইমান লখিমপুৰৰ পৰা অহাটো মানুহ গাড়ী লৈ আহিব নোৱাৰে, লখিমপুৰৰ পৰা ক'বলৈ কঁকাল বিষাই যায় বোলে, চাইকেলৰ পৰা যে আহিছে এইটো এটা কম কাম কৰা নাই। আকৌ দুইজন ভাইটিলৈ আশীৰ্বাদ থাকিলে ভগৱান নিৰোগী সফল যাত্ৰা কৰক। আৰু মোৰ নাম মনীন্দ্ৰ শৰ্মা। আমি এটা চাইকেল যাত্ৰা আৰম্ভ কৰিছোঁ আমাৰ গহপুৰ হাৱাজনৰ পৰা কেদাৰনাথ মন্দিৰলৈকে। আৰু যিহেতু এতিয়া পবিত্ৰ শাওণ মাহ আৰু মহাদেৱৰ এটা ভাল মাহ বুলি ক'ব লাগিব, সেয়েহে অসমবাসী ৰাইজৰ ভালৰ বাবে লগতে আমাৰ ভালৰ বাবে ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা কৰিবলৈ ওলাইছোঁ। আৰু এই যাত্ৰাটো যিহেতু আমাৰ বহুত বেছি এটা দীঘলীয়া যাত্ৰা হ'ব, সকলো অসমবাসী ৰাইজে লগত আমাক আশীৰ্বাদ কৰিব, ছাপোৰ্ট কৰিব, যাতে আমাৰ সোনকালে এই যাত্ৰাটো সফল হয়গৈ। আৰু সকলোৱে আশীৰ্বাদ কৰিব আমাক, যিহেতু আশীৰ্বাদটো হ'লে আমাৰ চাইকেল চলাবলৈ বহুত বেছি আমাৰ উৎসাহটো পাওঁ। আৰু যিহেতু আজিকালিৰ দিনত চাইকেল চলোৱাটো হেৰাই গৈছে আৰু নতুন প্ৰজন্মৰ মাজত চাইকেল চলোৱাটো একেবাৰে নাইকিয়া হৈ গৈছে, সেয়ে চাইকেল চলালে যিহেতু আমাৰ নিজৰ শৰীৰটোৰ কাৰণেও ভাল আৰু পৰিৱেশ প্ৰদূষণৰ কাৰণেও চাইকেল চলোৱাটো ভাল। আৰু লগতে তেলৰ দামো যি আজিকালি বৃদ্ধি হৈছে, সেয়েহে সকলোৱে চাইকেল চলাই আমাৰ নিচিনাকৈ ইমান চলাবৰ কাৰণে আমি যিহেতু এতিয়া 2400 কিলোমিটাৰ অতিক্ৰম কৰিম চাইকেল চলাই, কিন্তু অলপ দিনটো অলপমান চলাওক 10-12 যি পায়, তেতিয়া মানে আমাৰ নিজৰ শৰীৰটোৰ কাৰণেও ভাল হ'ব, লগতে আমাৰ তেলো অলপ খৰচ কমি যাব। আৰু আজিকালি বাইক নহ'লে কিছুমান ল'ৰাই ঘৰত মানে মাক বাপেকক কাজিয়া কৰে, বাইকখন যেনেকৈ হ'লেও দিব লাগে, একবাৰ ঋণ চিন লৈ মেলি হ'লেও। কিন্তু তেওঁলোকক কওঁ যে বাইকখন হ'লে মানুহৰ জীৱনটো নহয়, যে চাইকেলখনৰ দিয়ে মানুহৰ যাত্ৰাটো আৰম্ভ কৰিব পাৰি। তেওঁলোকক দেখুৱাই পেলাই নতুন প্ৰজন্মসকলক আমি চাইকেল লৈ এনেকৈ ওলাই আহিছোঁ। হয়, আমি 21 জুলাই তাৰিখৰ পৰা আৰম্ভ কৰিছিলোঁ। প্ৰথম নিশা থাকিলোঁ আমি বৰগাঙত, দ্বিতীয় নিশা থাকিলোঁ আমি তেজপুৰত, আজি তৃতীয় নিশা আহি আপোনালোকৰ আমাৰ ধুনীয়াকৈ ৰহাত পালোহি। ৰহা মানুহখিনি বহুত বেছি ছাপোৰ্ট পাইছোঁ, মানে ইমানখিনি ছাপোৰ্ট আমি হয়তো পাইছোঁ সকলো অসমবাসী ৰাইজৰ পৰা পাইছোঁ, হ'লেও ৰহাত মানে অলপ বেছি বেলেগকৈ পাইছোঁ। বহুত বেছি ভাল লাগিছে আপোনালোকৰ ৰহাত থাকি। তোমালোকৰ এতিয়া যাত্ৰা কেতিয়া তোমালোক পাব? আমি এমাহৰ ভিতৰত কেদাৰনাথ মন্দিৰ পামগৈ। আৰু মানে ইমানো হেৰিকৈ চলা নাই, যিহেতু গৰমটো দেখিছে বহুত একদম গৰম পৰিছে, সেই গৰমত আমাৰ স্বাস্থ্যটোৰ কাৰণেও চাব লাগিব। আমি যোৱাকালি 90 কিলোমিটাৰ চলাইছোঁ, আজি চাগে আমি কিমান চলাম সেইটো ক'ব নোৱাৰিম, মানে 60-70 কিলোমিটাৰ চলাই দিম। তেনেকৈ আশীৰ্বাদ কৰিব যাতে সোনকালে আমাৰ যাত্ৰাটো সফল হয়। আৰু মানে তোমালোকৰ মেইন উদ্দেশ্যটো হৈছে যে চাইকেল চলাব লাগে, চাইকেল চলাব হয়, চাইকেল চলাব লাগে, স্বাস্থ্যৰ কাৰণেও ভাল। আৰু নতুন প্ৰজন্মৰ মাজত আজিকালি চাইকেল চলোৱাটো হেৰাই গৈছে। লগতে এতিয়া বাইক চলাই বহুতো আমাৰ নিচিনা ডেকা আছাম ল'ৰা মানে হেৰাই গৈছে। এতিয়া ক'ব নহওক তেনেকুৱা এক্সিডেণ্ট, কিন্তু এক্সিডেণ্টৰ ফলত বাইক চলোৱা যিহে হেৰি বাঢ়িছে ন, সেয়া চাইকেল চলাওক, নিজৰ শৰীৰটোৰ কাৰণেও বাচি ৰাখক আৰু পৰিৱেশ প্ৰদূষণৰ পৰা ৰক্ষা কৰক। অলপ দিন আগতে আপোনাৰ হেৰি গৈছিলোঁ, আমি কামাখ্যা মন্দিৰ গৈছিলোঁ, অম্বুবাচী মেলা উপলক্ষে হয়। আৰু তেতিয়া আমি ৰহাতে থাকি গৈছিলোঁ আৰু দাদাহঁতকো লগ পালোঁ, তেতিয়াৰ পৰা আমি চিনাকি বহুত বেছিয়ে ভাল লাগিল। ভৱিষ্যত আৰু কিবা পৰিকল্পনা আছে নেকি? পৰিকল্পনাটো আছে, থকাটোতো বহুতে আছে। এতিয়া আমি যিটো পৰিকল্পনা ওলাই আহিছোঁ সেইটো সফল কৰি চাগে আকৌ নেক্সট এটা আমাৰ হ'ব। ঠিক আছে, বহুত বেছি ভাল লাগিল। তাকে যাত্ৰা আৰম্ভ কৰিছা কেদাৰনাথলৈ? হয়। তোমাৰ কেনে উদ্দেশ্যটো কি? উদ্দেশ্য এইটো দাদাই কৈছে, আৰু চাইকেল চলাব লাগে। আজিকালি যিহেতু চাইকেলটো হেৰাই গৈছে বুলি ক'ব পাৰি। বাকী আমি উদ্দেশ্য এটাই, চাইকেল ধুনীয়াকৈ ৰাইজে চলাব লাগে। বাকী ওলাইছোঁ ৰাইজৰ আশীৰ্বাদ মৰমত। বাকী আজি অহা আমি 4 দিন হৈ গ'ল, 4 দিনৰ জেগাত ৰহা পালোহি। ৰহা মানুহখিনি সঁচাই বহুত বেছি মৰম পাইছোঁ, মানে যিমান দূৰ আহিছোঁ সকলোৱে মানে মৰম কৰিছে। তেনেকৈ যে আগলৈ যে কৰি যায় আমাৰ যোৱাৰ অলপ সহায় হ'ব।
বাকী অসমবাসী ৰাইজৰ পৰা মই এইটোৱে ক'ব বিচাৰোঁ চাইকেল চলাব যিহেতু দেহাটোৰ কাৰণে ভাল হয় বাইক চাইকটো আজি বাইক গাড়ীটো লৈ বহুতেই গৈ থাকে কিন্তু চাইকেললৈ যাওক চাইকেল ইমানো চলাব নালাগে যাওক দিনটো অলপমান চলাওক স্বাস্থ্যৰ কাৰণে ভাল হ'ব বাকী মোক ক'ব লগাখিনি কৈছোঁ দাদা যিখিনি ক'ব লগা আছে ক'লে মোক অলপ এয়াই কৈছোঁ আৰু আজি নিশা ক'ত পাবগৈ আজি আমি এতিয়া ক'ব নোৱাৰিম তাকে ওলাইছোঁ তাকে আজি আমি তো জাগিৰোড চাগে পামগৈ চাগে ইমান তাকে আমি ৰ'দটো আমি চাই লওঁ তাকে দেহা ইমান কষ্ট নিদিওঁ তোমাৰ ডেইলি কিমান কিলোমিটাৰ চলোৱা কৰিব ডেইলি আমি 70-60 ইমানমান চলাইছোঁ তাকে ঠিক আছে ধন্যবাদ নিজৰ যাত্ৰা আৰম্ভ কৰিছে বুলি জানিবলৈ দিছে ৰহাৰ পৰা সোহেল খেতানৰ ৰিপৰ্ট IND 365 অসম নৰ্থ ইষ্ট